এতিয়া এই চেগুন গছটো আমাৰ এজন ডিএফও দিছে ষ্টাম্প পুলিয়ে দিছিল 4000 এই 4000 পুলিটো ইয়াৰ মৰিলে 100 মান মৰিছে গোটে খোপা আছে ইয়াতো আছে ভিতৰতো আছে এতিয়া তাত এটো মানে পানীত মৰে নে বাছে নে এটো চাবলৈ আনিছিল কিন্তু ব্ৰহ্মপুত্ৰৰ পানীত মৰক চাই সোনকালে ডাঙৰে হয় আৰু ডাঙৰ হোৱাৰ বিনিময়ত কি হৈছে ইয়াত থকা নেচাৰেলি যি গছবোৰ মৰি গ'ল ইয়াত দুবৰি বন কেয়া বন অপৰচিন্ন থাকিব লাগিছিল থাকিব লাগে হেতু নাই আৰু এটো হাইলেণ্ডত ৰুইছিলো এইটোত হৰিণা বিলাক অভাৰফ্লাট হলে ইয়াত থাকে আৰু হাতী বিলাক থাকে গড় থাকে এইবিলাকত থাকিব পাৰে এতিয়া এই চেগুন গছটো কাটিব নোৱাৰা হল কি যে এইটোটো ৰিচাৰ্জ কৰিবলৈ আহে এই গছজোপাৰ তলত কি হ'ব পাৰে ছাত্ৰ ছাত্ৰীকে আকৌ নতুন অভিজ্ঞতা লাভ কৰিব যে চেগুন গছৰ তলত প্ৰকৃততে ইয়াত ঘাঁহ বন গজিবলৈ নিদিলে তেতিয়া জীৱ জন্তুৰ কাৰণে বহুত বিপদগ্ৰস্ত আৰু ইয়াৰ ফলটোত ইয়াৰ যেতিয়া ফুল ফুলে মকৰাও বাহ নলয় বিষাক্ত আৰু সেই কাৰণে এইটো বিষাক্ত গুণ কাটে আমাৰ দেশৰ গছ নহয় এইটো ব্ৰিটিছে 1872 চনত নাও বনাবলৈ আনিলে গোটেই নহয় নহয় ভাৰতবৰ্ষত গোটেই এৰি দিয়াৰ বিনিময়ত ভাৰতৰ বায়ুদাস্তি খতম হৈ গ'ল হাতী আৰু মানুহৰ সংঘাত বানৰ মানুহৰ সংঘাত ফৰেষ্ট যিমান আছে অসমত ভাৰতবৰ্ষত যিমান আছে চেগুন গছ বেছি আমাৰ এটা ডিমান্ড আছে চেগুন গছৰ ইয়াৰ পৰা ফাৰ্নিচাৰ খুব ভাল ফাৰ্নিচাৰটো ভাল হয় মানুহৰ কাৰণে ভাল ইকোনমিক্যাল কিন্তু বায়ুদাস্তি যে বেয়া হৈছে যাৰ পৰা হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত কমি গৈছে